Guys, welcome to my YouTube channel Lipom's Blog. আপোনালোকৰ খবৰ নিশ্চয় ভাল। Welcome to our next day family. আজি আৰম্ভ কৰিছো ব্লগটো মঙ্গলদৈৰ পৰা। আজি জ্ঞান বিকাশ একাডেমি কলেজৰ মহামিলন অনুষ্ঠান অনুষ্ঠিত কৰিছিলে। তাৰে আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে অসমৰ কণ্ঠশিল্পী অৰ্থাৎ হিয়াৰ আমুথু জুবিন গাৰ্গক আমন্ত্ৰণ জনাইছে। ৰাতি সাংস্কৃতিক সন্ধিয়া ইয়াতে অনুষ্ঠিত কৰা হ'ব। খুব সুন্দৰকৈ সজাই পৰাই তুলিছে। আপোনালোকক আজিৰ বিশেষ সাংস্কৃতিক সন্ধিয়াৰ দৃশ্যসমূহ দেখুৱাই যাম। ইভিনিঙত আহিলোঁ, ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। মঙ্গলদৈ কলেজিয়েট ফিল্ডত অনুষ্ঠিত কৰিছে। গধূলি আহিম ইয়াতে অনুষ্ঠান চাবলৈ। টিকেট কাটিছোঁ, অৰ্থাৎ টিকেট ছিষ্টেম কৰিছে ইয়াতে সোমাবলৈ। আপোনালোকক সম্পূৰ্ণ অনুষ্ঠানটি দেখুৱাম, ভিডিঅ'টো শেষলৈ চাব। গাইজ ফাইনেলি আহিলোঁ প্ৰগ্ৰেমলৈকে। আপোনালোকক কি আজি নিশা অনুষ্ঠান অনুষ্ঠিত হয় সম্পূৰ্ণ নিশা আপোনালোকক অনুষ্ঠানবোৰ দেখুৱাই যাম। হোল নাইট কালচাৰেল প্ৰগ্ৰেম হ'ব আজি। এয়া টিকেট লৈ লৈছোঁ, ছিজন টিকেট। বলক এতিয়া ভিতৰলৈকে। গাইজ ফাইনেলি ভিতৰলৈকে সোমাই আহিলোঁ আৰু ছিটটো লৈ ল'লোঁ। এতিয়া বহি লৈছোঁ খুব সুন্দৰকৈ। আপোনালোকক দেখুৱাই গৈ আছোঁ প্ৰগ্ৰেমসমূহ। সকলো ৰাইজ এনেদৰে বহি লৈছে নিজৰ নিজৰ আসনত। খুব সুন্দৰ পৰিৱেশ, আপোনালোকে চাই যাওক। এতিয়া আপোনালোকক অলপ বাহিৰৰ পৰা দৃশ্যসমূহ দেখুৱাম। গোটেই ফিল্ডত চাৰিওফালে কেৱল মানুহ আৰু মানুহ, সকলো ৰখি আছে জুবিন গাৰ্গ চাবলৈ। বাহিৰৰ পৰা আপোনালোকে পৰিৱেশটো চাওক। আপোনালোকে এতিয়া উপভোগ কৰক কিছু কালচাৰেল শ্ব'। মই শ্ৰদ্ধাৰে মোৰ জ্ঞান বিকাশ একাডেমীৰ প্ৰতিজন শিক্ষকক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে মোৰ সংকল্প আৰু আদৰ্শ আগবঢ়াই নিবলৈ দিন ৰাতি একেকাৰ কৰি আগবাঢ়িছে। মোৰ প্ৰতিটো কাৰ্যসূচীত আপোনালোকে এতিয়া উপভোগ কৰক বিহু কালচাৰেল শ্ব'। আশা কৰোঁ আপোনালোকে বিহু প্ৰগ্ৰামটো চাই ভাল পালে। আপোনালোকক এতিয়া দেখুৱাব ওলাইছোঁ চিনাকি পৰ্বৰ দৃশ্য জ্ঞান বিকাশ একাডেমীৰ টিচিং ষ্টাফৰ। লজিকৰ দৰ্শনৰ পাতৰ পাতে পাতে তেখেতে নাচ আৰু নৃত্য শিকায়। আৰু আজি যিমানকেইটা নৃত্য আমাৰ হৈছে এই গোটেইকেইটা তন্দালী শৰ্মাৰ যথেষ্টখিনি অৰিহণা আছে। মই চিনাকি কৰাই দিছোঁ
আমাৰ কলেজৰ এন্থ্ৰপলজি বিষয়ৰ শিক্ষয়িত্ৰী নিবেদিতা শৰ্মা। ইমানখিনি সময় অপেক্ষা কৰাৰ মুহূৰ্ত আহি পৰিছে। ফাইনেলি আহি গ'ল হিয়াৰ আমঠু জুবিন গাৰ্গ। আপোনালোকে এতিয়া জুবিন গাৰ্গৰ প্ৰগ্ৰেমৰ দৃশ্য উপভোগ কৰক। আৰু জ্ঞান বিকাশ একাডেমী সকলো ছাত্ৰ ছাত্ৰী কৰ্মকৰ্তা শিক্ষক শিক্ষয়িত্ৰীসকলকে মৰম ধন্যবাদ, শুভকামনা নতুন বছৰ আৰু মংগলদৈ সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জনাইছোঁ নতুন বছৰ। আৰু হয়তো আকৌ নেক্সট ইয়েৰ লগ পাম আমি। আজি অকণমান আমাৰ এটা টেকনিকেল প্ৰব্লেম হ'ল আমাৰ চাউণ্ডৰ, সেইকাৰণে অকণমান দেৰি হ'ল, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। যে ৰৈ আছে ইমান সহযোগিতা কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংক ইউ ভেৰি মাছ। এটা পুৰণা গানেৰে মোৰ আজি অনুষ্ঠান আৰম্ভ কৰিছোঁ। ফাইনেলি জুবিন গাৰ্গৰ চিনাকি পৰ্ব হৈ গৈছে। এতিয়া আপোনালোকে গীতৰ শৰাই উপভোগ কৰক জুবিন গাৰ্গৰ। ঘূৰি ঘূৰি ফুৰো মনৰে পাখে চিৰণি খোজে ময়ো তাকে খেদি যাওঁ খুটা কাটি কৰে ঘৰে ঘৰ পাওঁ কৰি যা খপে মাথো তোমারে সেইবাবে দিন জলে ৰাতি জলে মন জলে দেখ জলে কৰি যাতে মাথো তোমাৰে আজি দেখো মনে নাচে জুবিনদাৰ প্ৰগ্ৰেম চাই আছোঁ, একেবাৰে আগত আহিছোঁ, আগৰ পৰা আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। খুবেই ভাল লাগিলে আহি। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাই আছে নিশ্চয়। আপোনালোকক এতিয়া দেখুৱাই গৈ আছোঁ, চাই যাওক আপোনালোকে জুবিনৰ গান।
গাইজ আশা কৰোঁ আজিৰ এই কালচাৰেল নাইট শ্ব'টি নিশ্চয় ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটি প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোক ইনষ্টাত ফ'ল' কৰিবলৈ একেবাৰে নাপাৰিব ইনষ্টাৰ আইডিটো হৈছে ৰিফৰ্ম ফটোগ্ৰাফাৰ লিংক ডেছক্ৰিপশ্যনত থাকিব লগ পাম নতুন ভিডিঅ'ত টিল দেন টাটা বাই বাই আৱাৰ নেক্সট ষ্টেপ